হেল্ল' নিশি ক'ত আছা তুমি অলপ ওলাই আহাচোন মই মানে তোমালোকৰ ঘৰৰ সন্মুখতে ৰৈ আছোঁ অলপ কথা আছিলে অঁ কি হ'ল ইমান খৰধৰকৈ মাতিলা যে কিবা স্পেচিয়েল খবৰ আছে নেকি ব'লাচোন অলপ মোৰ লগত গম পাবা নহয় কিন্তু ক'ত যাম আৰে বাবা ব'লা না ৰ'বা মই ওলাই আহিছোঁ ঠিক আছে যোৱা আৰে ইমান দেৰি কৰিলানে একো নাই ব'লাচোন ব'লা 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 আই লাভ ইউ আই লাভ ইউ টু কি হ'ল তুমি আজি ইমান ৰোমান্টিক যে আজি কি জানানে আজি লগ পোৱাৰ তোমাৰ এবছৰে হ'ল জানো নিশি তোমাৰ মনত আছেনে তুমি যে মোক একচেপ্ট কৰা নাছিলা আৰু মই যে তোমাৰ পাছে পাছে ঘৰতে আছোঁ কিয় সুধিলা ৰ'বা গৈছোঁ মা শুনাচোন কোৱাচোন মাজনী কিবা মোৰ গাটো ভাল লগা নাই কি হৈছে চাওঁ জ্বৰ জ্বৰ লাগিছে ব'ল আমি ডাক্তৰৰ ওচৰৰ পৰা আহোঁগৈ নাই নালাগে জ্বৰহে হৈছে তেতিয়াহ'লে তুমি বহা অলপ আৰাম কৰা হেল্ল' হেল্ল' কোৱা নিশি কোৱা ব'লা না আজি অলপ ফুৰি আহোঁগৈ নাই মই আজি যাব নোৱাৰিম মোৰ গাটো ভাল লগা নাই কিবা জ্বৰ জ্বৰ লাগিছে কি হৈছে তোমাৰ বেছিকৈ গা বেয়া নেকি নাই বেছিকৈ নহয় অলপহে গা বেয়া ৰ'বা মই গৈ আছোঁ তোমাৰ ঘৰত ঠিক আছে দিয়া খুৰী অ খুৰী ৰাজীৱ অঁ আহা আহা বহা বহাচোন নিশি কি হৈছে তোমাৰ নাই এনেই কিবা জ্বৰ জ্বৰ লাগিছে তোমালোকে কথা পাতাচোন দেই মই চাহ কৰোঁগৈ তোমালোকলৈ অঁ ঠিক আছে খুৰী ৰাজীৱ চাহ লোৱা অঁ দিয়ক খুৰী খুৰী মই এতিয়া গৈ থাকোঁ হা ঠিক আছে নিশি মই যাওঁ ৰাজীৱ মই যদি কেতিয়াবা হঠাতে নাইকিয়া হৈ থাকোঁ তুমি কি কৰিবা এইবোৰ তুমি কি কৈছা নিশি মই তোমাৰে হৈ থাকিব বিচাৰোঁ আৰু তোমাক মই কেতিয়াও হেৰুৱাব নোখোজোঁ নিশি
কণ্ডিশ্যনটো বেয়া তাই অলপ বাহিৰত নি একবাৰ ট্ৰিটমেণ্ট কৰাই আনিব লাগিব মই ৰেফাৰ কৰি দিম তোমালোকে বাহিৰত ক'ত যাব পাৰা মোক ক'বা মই তালৈকে লিখি দিম মই ছোৱালীজনীক এই দুদিনৰ কাৰণে মেডিচিনটো দিছোঁ এইটো খুৱাই চোৱা তাৰ পাছত তুমি বাহিৰত লৈ যাবা দেই ৰাজীৱ ছোৱালীজনী মই চালোঁ তাই অকণমান কণ্ডিশ্যনটো বেয়া তাইক বাহিৰত নিব লাগিব মই মাকৰ আগত কৈছোঁ কি কৰে এতিয়া তেওঁ ডিচিশ্যনটো লওক মই দুদিনৰ কাৰণে মেডিচিনটো দিছোঁ সেইটো বাৰু মই আছোঁ পইচা নাই এতিয়া একেবাৰে হ'ব খুৰী মই দিম বাৰু সেইটো আপুনি ৰাখি থওক মাজনী ৰাজীৱক ফোন কৰি মই মাতিছো বুলি কোৱাচোন ঠিক আছে মা হেল্ল' ৰাজীৱ ক'ত আছা তোমাক আমাৰ মায়ে মাতিছিলে হলে ঠিক আছে দিয়া খুৰী ৰাজীৱ আহা আপুনি মোক মাতিছিল মই মাতি পঠাইছিলোঁ ৰাজীৱ মই তোমাক আজি এটা ডাঙৰ দায়িত্ব দিব লৈছোঁ কি খুৰী আমাৰ মাজনীক তোমাৰ হাতত গতাব বিচাৰিছোঁ খুৰী মাজনী আজিৰ পৰা ৰাজীৱ তোমাৰ হাতত মই ছোৱালী গতালোঁ তোমালোক সুখে শান্তিয়ে থাকিবা আৰু মোৰ এজনীয়ে ছোৱালী তুমি দেখিছা নহয় আৰু আজিৰ পৰা তুমি মোক খুৰী নহয় মা বুলি মাতিবা হ'ব মা হাই আজি আমি নতুনকৈ এখন শ্বৰ্ট ফিল্ম কৰিলোঁ আৰু সকলোৱে চাই যাতে সকলোৱে মৰম দিয়ে আকৌ নতুন নতুন আমি ভিডিঅ' পঠাই থাকিম আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক আৰু কৰি আমাৰ দিব লগত আছে আমাৰ চয়নিকা আৰু আমাৰ আছে অংকিতা শইকীয়া আৰু মোৰ চেনেলটো হৈছে দেৱজিত MD ছাবস্ক্ৰাইব কৰি দিব প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব